এভৰিৱান আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ কলেজৰ পৰা আৰু এতিয়া আমাৰ ক্লাছ শেষ হ'ল আমি চব মেগাজিনৰ কামত লাগি আছোঁ এইফালে পাৰ্থয়ে পলু বনাইছে ময়ো বনাইছোঁ আজি আৰু এইফালে বনশ্ৰীয়ে পেইণ্ট কৰি আছে বাকী সকলকো দেখাম এইফালে লিখা কাম চলি আছে Say hi. Hello. I'm very busy. Okay, don't disturb me. Marhaba. এয়া আমাৰ মেগাজিন সেক্ৰেটাৰী ৰিমন ৰাজকোৰ এফালে মিগাক্ষী এফালে মোৰ ৰুমমেট মিলি ময়ূৰাক্ষী এহেঁতি এইবোৰ মেপ ড্ৰ কৰিছে এইফালে আমাৰ পলুকেইটা ৰেডি হৈ গ'ল এইকেইটা পখিলা হাই এইফালে আমাৰ উপাসনা বাই পেপাৰ পৰিছে আমি মানে লিখাখিনি এনেকৈ পৰি পৰি দিছোঁ হয় নাই কাটিলে দেখিছেনে ইমানে কাম কৰিছে তো বহুত কাটিলেচোন কি হ'ব এতিয়া অপাৰেশ্যন কৰিব হেল্ল' দীপশিখা কি কৰিছা মই পাত কাটিছোঁ ইয়াত ফুল পাইছে এৰী গছৰ পাত আৰু পলু বনাইছিলে পলুকেইটা নাই ইয়াত মই লিখিছিলোঁ আপোনালোকক পিছত ভালকৈ দেখাম এইফালে আমাৰ চিয়াৰ স্নিগ্ধা আৰু এতিয়া কেইটা বাজিলে 5:30মান হ'ল ন 5:30 হ'ল আমি এতিয়া কলেজৰ পৰা ওলাইছোঁ চব যাবলৈ ওলাইছোঁ ফোনটো পৰি দেখা দে ফোনটো পৰি এয়া অৱস্থা টেম্পাৰখন গ'ল হয় নাই ডিছপ্লেখন অকণমান গ'ল এতিয়া আমি বনশ্ৰীহঁতৰ ৰুমলৈ গৈ আছোঁ কাৰণ বনশ্ৰী আজি আমাৰ ৰুমত থাকিবলৈ যোৱাৰ বিশেষ কাৰণ এটা আছে পিছত ক'ম বাৰু এতিয়া গৈ আছোঁ আমাৰ এখেতে একদম বনশ্ৰীৰ ৰুমত আহি খানা বনাবলৈ লাগিছে আৰু দেই মেগী বনাইছে এটা মেগী পেকেটত 2টা মছলা আহিছে কিমান লাকি দেখিছে গাইজ মই লাকি কাৰোবাৰ লাইফত নকৰোঁ বুজাই বুজিব আৰু হয়নে বাইদেৱে আমাক খোৱালেও বোৱালেও এতিয়া পাচনত হৈছে বেয়া কামিয়াল ছোৱালী দেই আমাৰ ব্লগাৰ বিশেষকৈ ইউনিফৰ্মটো পিন্ধি বৰ দিগদাৰ দেই এতিয়া আমি চিধা ৰুম যাম বনাবলৈ যাম গাইজ অকণমান আগত আহি পালোঁ ইমান ভাগৰ লাগিছে এতিয়া গা চা ধুই অকণমান ৰেষ্ট ল'ম আৰু আজি ফেন এখন কিনিলোঁ আকৌ কাইলৈ পৰা কলেজলৈ লৈ যাম এখন কিউট ন এইফালে বনশ্ৰীয়ে মই সেৱা কৰিছে হ'ব ৰিজাল্ট ভাল হ'ব খুচুৰা পইচা নাই আৰু এতিয়া ভাত পানী বনাই আজৰি হ'লোঁ আজি ঔটেঙা আৰু মাছৰ জোল বনাইছোঁ তাৰপাছতে এইফালে বনাইছোঁ কলডিল আৰু আলু পিটিকা আপোনালোকে যদি কলডিল আৰু আলু পিটিকা খাই পোৱা নাই তেন্তে প্লিজ খাব বহুত টেষ্টি হয় কেনেকুৱা হৈছে বেহেন বেষ্ট ৱাইফ মেটেৰিয়েল চেক তই আজিলৈকে কলডিল পিটিকা খোৱা নাই খাইছা বেডগাছ লাগিছে অলপ ন কলডিল হয় বেহেন হ'লেও মজা লাগিছে দে থেংক ইউ দীপশিখা আহি থাকিবি এনেকৈ আমাৰ ৰুমলৈ অ'কে এভৰিৱান আজি মানে অকণমান খেলি মেলিটা হ'ল সেইকাৰণে ব্লগ বনাবলৈ পাহৰি থাকিলোঁ আৰু এতিয়া শুবলৈ লৈছোঁ আৰু এইফালে মোৰ কিউটি গুলো হাই বুলি কৈ দে মনটো বেয়া নামাতে আৰু আজি যে অথনি ফেন এখন কিনিলোঁ অথনি দেখাইছিলোঁ
আকৌ এবাৰ দেখাই দিছোঁ। কাইলৈৰ পৰা ক্লাছলৈ নিবলৈ কিনিছোঁ। গুড নাইট। ব্লগটো ইমানতে সামৰিছোঁ। আৰু আজি আমি তলত শুম। তলত ঢালাই পাৰিছোঁ, ইমান গৰমো ইয়াত। বাই বাই।